ASTC long live! ASTC long live! Dura Mohang Jindabad! Dr. Dura Mohang Jindabad! Dr. Dura Mohang Jindabad! Dulu. Ibarat tuh classroom deh, lagi cilang dalam forum lagi. Mon mili, adun tu mohori ingki, dena rohiglo, rong kelan timu marong. আজি আমার অটোনমাস স্টেট ডিমান্ড কমিটি স্বায়ত্তশাসিত রাজ্য দাবী সমিতির মানে 40তম মানে ফাউন্ডেশন ডে ইয়াত আমি অটোনমাস স্টেট ডিমান্ড ডে বলে ঘোষণা করি এই অকেজনটো আমি মানে পালন কৰিছো আমি ইয়াত ASDC বুলি ক'লে মানুহে ভাবে এইটো এটা গ্ৰুপৰ সংগঠন কিন্তু ASDC এটা গ্ৰুপৰ সংগঠন নহয় 40 বছৰ আগত যেটো ASDC গঠন কৰিছিল তাত কংগ্ৰেছৰ MLA আছিল কাউন্সিলৰ চেয়াৰম্যান আছিল EM সকল আছিল বা XML সকল আছিল গোটেই মিলি সংগঠন বিভিন্ন সংগঠন মিলি পেলাই 1986 চনত আজিৰ দিনটো মানে অটোনমাস স্টেট ডিমান্ড কমিটি গঠন কৰিছিল কিন্তু দুৰ্ভাগ্যবশতভাৱে মানে একমাহ হোৱা নাই চৰকাৰৰ প্ৰৰোচনাত চৰকাৰৰ ইনষ্টিগেশ্যনত চৰকাৰে মানে চাল কৰি পেলাই ইয়াত ASDC বিভাজন কৰিলে এটা গ্ৰুপ কাস্কম বুলি বনালে পুৰা ষ্টেট গভৰ্ণমেণ্টে এইটো বেকিং কৰিলে সহায় কৰিলে আজিও আমি ভাবি আছো যে যোৱা 10 বছৰৰ পৰা আমি চেষ্টা চলাই আছিলো যে একেলগে কেনেকৈ আমি আন্দোলন কৰিব পাৰিম সব পাৰ্টি লৈ সব সংগঠন লৈ পেলাই আমি কেনেকৈ আন্দোলন কৰিব পাৰিম সব সংগঠন সব পাৰ্টি যদি মানে একেলগে আন্দোলন কৰো তেতিয়া হলে আমি অটোনমাস স্টেট হাসিল কৰিব পাৰিম এচিভমেন্টটো আমি পাম তো ইয়াত এটা কথা ক'ব বিচাৰিছো যে অটোনমাস স্টেটটো কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ ডিমান্ড কৰা বস্তু নহয় কাৰ্বি আংলং উত্তৰ কাছাৰ ৰাইজে সেপাৰেট স্টেট ডিমান্ড কৰিছিল কিন্তু হিটো ভাৰত চৰকাৰ অসম চৰকাৰে আলোচনা কৰি পেলাই এটা স্কিম এটা আঁচনি ঠিক কৰিলে যে অসমখন বিভাজন কৰিব নালাগে বিভাজন নকৰাকে অসমৰ বিৰুদ্ধে এটা সৰু ৰাজ্য গঠন কৰা হওক সেই বুলি অটোনমাস স্টেট গঠন কৰিবৰ কাৰণে আৰ্টিকল 244A বুলি সংবিধানত সন্নিবিষ্ট কৰিলে আজি আমাৰ যুগত আমাৰ জেনেৰেশ্যনে সেই 244A দিলেও হ'ব বুলি আমি মানিলো সেইকাৰণে অটোনমাস স্টেট ডিমান্ড কৰি আছে অসমখন বিভাজন কৰিব নালাগে ইয়াত মানে একেটা পাৰ্টিয়ে ডিমান্ড কৰি থাকিলে একেটা সংগঠনে ডিমান্ড কৰি থাকিলে এইটো নহব সেইকাৰণে আমি ফৰাম গঠন কৰিলো যে ফৰাম ফৰ হিল অটোনমাস স্টেট মুভমেন্ট সেই ফৰামৰ নামত এতিয়া আমি বিশেষভাৱে অটোনমাস স্টেট আন্দোলনটো আমি মানে আগলৈ মানে যাম